ৰাইজ কি হে কি খবৰ ভালেই কিজানি মই মানে পুৱাই পুৱাই উঠিছোঁ তাক 12টাতে আইঅ পলক এতিয়া মুখখন ধুম মানে মই মুখ ধুম আপোনালোকে চাই থাকিব বেলেগতো কাম বন নাইয়ে আপোনালোকৰ পলক ৰ'ব এটা কথা আছে মই সপান এটা দেখিছিলোঁ কি সপান জানে না আপোনালোকে ক'লেও বিশ্বাস নকৰিব সপোনত দেখিছোঁ মই মস্ত ডাঙৰ এটা এক্টৰ একদম মানে শ্বাহৰুখ খানৰ নিচিনা তাৰপিছত কি হৈছে জানে আপোনালোকে বিশ্বাস নকৰিব চবেই মোৰ লগত চেল্ফি উঠি আছে তাৰপিছত সকলোতকৈ ডাঙৰ কথাটো হৈছে এটা আপি কাগজত পেজেদি আই লাভ ইউ বুলি লিখি আনিছে মোৰতো ভালেই লাগছি কিন্তু বেচেৰা বয়ফ্ৰেণ্ডটোকহে দুখ লাগছি তাক গেলি বেচেৰাৰ তেজেদি কাগজত এনেকৈ লিখছি বেচেৰাটো দুখ পাবয়ে বৰ দুখ পাইছে সি বাৰু মুখখন ধুম বলক হৃদয় জবলিনে আইঅ ৰ'দটো নাই দেখোন আজি ভালেই হৈছে দে নহ'লে ক'লা আহি গৈছিলোঁ মই না দাঁতকেইটা বগা হৈ আছে মুখখন নুধুলে হ'ব নাই পানী আখলি যাওঁ হৈ গ'ল আজিৰ কাৰণে এই মোবাইলটোত পানী বুলি থাই ভোক লাগিছিল হয় কিবা খাব লাগিছিল মাইবা ক'ত গ'ল মাই ক'তে নাই দেখোন ভোক লাগিছিল মস্ত কি কৰোঁ এতিয়া মই খাব লাগিছিল কিবা এইটোক চাওকচোন এই দিনদীপ দেখানো কেনেকৈ ঘুমাই আছে তো কেনেকৈ ঘুমাই আছে দিনদীপ দেখানো মায়ে ক'তে লণ্ডনত গৈছিল তাই তই কি ভিডিঅ' বনাইছা নেকি আগৰ পৰা ক'ব লাগে মই থৌকা হৈ আহিলোঁ নহয় বাদ দিয়ে থৌকা গোটেই ৰাণু মণ্ডলৰ বহিনা কৰিছে ইয়াতে মায়ে ঘৰত লণ্ডনত গৈছে কি লণ্ডনত গৈছে কিয় গৈছে চিংৰা আনিবা চিংৰা খাব বোলে এনেকৈ আকৌ মায়ে চিংৰাই নাহে ভালকৈ কওঁ মই কি জানো নাজনো মই ক'ত গৈছি ভোক লাগছি খাগে কিবা আছে না আছে যে খাগে কি আছে নাজনো মেগী চা মেগী খাগে বনাই দিবি কি বনাই দিবি মই নৰো মই দিয়ে নৰো মই খাই থাক চালা গটাই পচি মৰিবি একদিন কৈ থৈছোঁ না কেতিয়াবাতো আপোনালোকৰ লগতো এনা হয় কিন্তু আপোনালোকে মেগীও বনাব নাজানে এতিয়া জানো বুলি নকওঁ মই চব জানো আপোনালোকে আকৌ নাজানে মাত্ৰ খাব জানিব বহিব জানিব ঘুমবা জানিব এতিয়া মানে হয় মেগী বনাবৰ কাৰণে কি লাগিল এটা চচপেন লাগিল চচপেন নাই যদি এটা কাম কৰিব মুখৰ ভিতৰত মেগীখিনি ভৰাই কিনে গেছৰ ওপৰত বহি যাব বহুত চকচ মাৰিছোঁ কিন্তু সেইকাৰণে একো নকৰিব মই জেলত যাব লগা হ'ব এতিয়া চচপেনত পানী ল'ব লাগিল পানী নাই দেখোন নাই এই কভিডৰ ঘৈণীয়েকটো বা ক'ত গ'ল এটা কাম কৰচোন কি বুলি কয় মটৰটো অন কৰকে নৰোৱে মই পচি মৰবি মানে ভালকৈ মৰবি কৈছোঁ না একদিন এনেকুৱাকৈ পচি মৰবি বলক এতিয়া মটৰটো অন কৰোঁ গৈ লাইনো নাই দেখোন ভিডিঅ'ৰ মাজতে আপোনালোকক এটা কথা কওঁ কেতিয়াও পানীৰ অপচয় নকৰিব এতিয়াও এনেকুৱা বহুত মানুহ আছে যিয়ে খাবলৈও পানী নাপায় সেইবাবে কেতিয়াও পানী অপচয় নকৰিব আৰু সেইবাবে মোৰ নিচিনাকৈ গা নোধোৱাকৈ থাকিব পানী নাই এতিয়া মই কি কৰোঁ ফিল্টাৰত পানী আছে বলক মজা চচপেনটো ক'ত থলোঁ মজা চচপেনত পানী আছে চচপেন নহয় আকৌ ফিল্টাৰত পানী আছে কি বকো মই মানে পাগলা হৈছোঁ এই ক'ভিডৰ কাৰণে কিজানি ক'তে দেখছি না পানী লৈছোঁ পঢ়ি থাক গতাই কি হ'ব সেনেকৈ চাক পানী লৈছোঁ মজা বহুত কম হৈছে আৰু লাগিব হ'ব নে কি হ'ব না কি হ'ব ন মজা পানী নাই তাকেইতো গেছত বহি দাং এতিয়া মেগী বনাব লাগে তই মোবাইলটো ধৰিবি নেকি দে ধৰ মোবাইল ধৰ এতিয়া মেগীৰ পেকেট ক'ত মেগী এইটো হৈছে মেগীৰ পেকেট আন্দাৰ হৈ গ'ল ধৰণে এখন হৈছে এইটো হৈছে মেগীৰ পেকেট এই পেকেটটো যদি আপোনালোকে দোকানত কিনিব যায় তেনেহ'লে আপোনালোকে 5 টকা দিব লাগিব কিন্তু আপোনালোকে যদি অনলাইন অৰ্ডাৰ দিয়ে আৰু আমাৰ যদি প্ৰম' কোডটো ইউজ কৰে তেতিয়াহ'লে আপোনালোকে বিশ্বাস নকৰিব একদমেই বিশ্বাস নকৰিব কাৰণ আপোনালোকে পাব এই পেকেটটো মাত্ৰ 4 টকা 95 পইচাতে আৰু এটা কথা আৰু আপোনালোকে যদি একেলগে 100 পেকেট যদি অৰ্ডাৰ দিয়ে তেনেহ'লে আপোনালোকে আৰু বিশ্বাস নকৰিব একদমেই নকৰিব তথাপিও কওঁ 100 পেকেট অৰ্ডাৰ দিলে আপোনালোকে এইটো পাব মাত্ৰ 499 টকাত মাত্ৰ
এই মোবাইলটো থৈছোঁ মোৰ এটা কাম আছে থৈছোঁ ক'ত বা যাই থাকে হেল্ল' নেছলে কোম্পানী আপোনালোকৰ মেগীৰ এডভাৰটাইজ কৰা হৈ গ'ল এতিয়া পইচাটো দিয়ক আৰু শুনক মোৰ একাউণ্টত দিব তাৰ একাউণ্টৰ কৰোণা আহিছে এই বাকক গেল ভিডিঅ'টো কৰিব লাগিছিল তাই আইছা দে ধৰ আঙুলিটো গুছো এতিয়া সেই বুলি কয় এইটো অন কৰিব লাগিল আৰু কি অন কিয় নাই চিলিণ্ডাৰ দিয়ে গে চিলিণ্ডাৰো দিব লাগে ন হ'ল এতিয়া মেগীৰ পেকেটটো ক'ত থলোঁ মেগীৰ এতে মই পাহৰিয়ে যাম কি হ'ব সেই কপাল যা এতিয়া এনেকৈ চাক মেগীৰ পেকেটটো এনেকৈ খুলিব লাগে পাহৰিয়ে গৈছোঁ সেইটো মছলাৰ পেকেটো থাকে ঢালি দিলোঁ সেইটো পেকেটটো এতিয়া কাম নাই দিয়ক ফেল দিব পাৰে আপোনালোকে মই ফেল দিলোঁ হান চামুচ লাগিব জানে না দুখা নাই বা পাগলা হৈছোঁ আচাই তাই সেই ধুলোঁ অলপমান মানে এতিয়া মানে ইয়াতে মছলা পেকেটটো দিব লাগিল খোলা নাযায় ধোৱা নাই এতিয়া এই মছলা ঢালিলোঁ চাই লওক মছলা ঢালি দিলোঁ এই মছলা তামাম ঢালিছোঁ হয় এতিয়া এই চামুচখন দি লৰাব লাগিব এই আজিকালি যি মানুহ মাখানে কৈ থাকে ৱাছ ইয়ৰ হেণ্ড কিন্তু কথাটো হ'ল আমাৰতো হাত দুখনে দুয়োকে ধুয়ে থাকে তেনেহ'লে কিয় কৈ থাকে ৱাছ ইয়ৰ হেণ্ড হোৱাই বুজি নাপাওঁ মই কথাবিলাক অলপমান ৰখক মেগীখিনি হওক গেদিনকৈ দেখুৱাই সেইটো দেখুৱাইছোঁ এনেকৈ লৰাই থাকিব লাগে এংকে লৰাই থাকিব লাগে এংকে দে অলপমান কেমেৰাটো বন্ধ কৰচোন হওক গেলি কৈছা আপোনালোকে ইচ্ছা কৰে ইয়াতে আৰু কিবা কিবি দিব পাৰে মানে ধৰি লওক ঘাঁ বুন লাওৰ আগ কিবা এইগিলাখান কিবা কিবি দিব পাৰে আৰু মই মাত্ৰ উহে কিনে খাম মইতো মই এনেকৈ খাই ভাল পাওঁ নে বেছি নেটখাবি ল'ব লাগিব হ'ল তো এতিয়াতো নুমাব পাৰি আৰু এতিয়া মানে এটা সেই লাগিল বাতি এটা লাগিল বাতি এতিয়া ধৰিবৰ কাৰণে এখন কাপোৰ লাগে নহ'লে হয় এখন এতিয়া ঢালিলোঁ জুম কাৰো থোৰা চা ইয়ে দেখো অলপমান পানী বেছি হৈছে আকৌ নাই আপোনালোকে কমকৈ দিলি হ'ল এতিয়া কথাটো হ'ল বনোৱা হৈ গ'ল এতিয়া কেনে হৈছে সেইটো টেষ্ট কৰিবৰ কাৰণে আমাৰ মাজত এজনী বিশিষ্ট অতিথি আছে মানে দেহাৰ ক'ৰবাত কিবা হ'লি খুন হ'লি তাতে মেডিচিন লগাৰ আগতে হোৱাটছএপ ষ্টেটাছ লগা মানে সংস্থাৰ সভাপতি আমাৰ ফুলেশ্বৰী দেৱী মোবাইলটো এতিয়া মোক দি তই অলপ টেষ্ট কৰচোন নমস্কাৰ আৰু মানে ধন্যবাদ মোক ইয়ালৈ মাতি অনাৰ বাবে এতিয়া মই মেগীখিনি খাই চাওঁ গৰম আছে আচ্ছা জিগা বুলি পৰা মজা এইবিলাক কেনে আহিছি বাকী চব ঠিকে আছে কিন্তু এটা বস্তু কম হৈছে কি বাতিটোত মেগীও কম হৈছে হাই আৰু বনোৱা যা মোৰো আছে দি মোক দিয়াই দিবি না মোক দি তেৰি ৰাইজে খান কি ঘটি আছে চালা খান কি চলি আছে মোক জানব দি মোক মাতছে না মই বিশিষ্ট অতিথি না সেইকাৰণে মোক আগে খাই যায় হয়নে ৰাইজ আগে মই খাই লাগব তাৰপিছত দিম ময়ো খামাই দি বুলি কৈছোঁ নাপাই যে দি বুলি কৈছোঁ মেগী দেখা পাইছি না আপোনালোকে দেখা ক্যামেরাটো ঠিক আছে ক্যামেরাটো ঠিক আছে
জানছি জানছে মই দিন নাটক পুল্লি মুদ্দাই নাই দে পুল্লি আজিলৈ ইমানেই ইয়াতে সামৰিলোঁ আজিৰ ভিডিঅ'টো জানছো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল কি বুলি কয় ভাল পাইছি দি লাইক কৰিব শ্বেয়াৰো কৰিব আৰু চেনেলটো যদি চেনেলটো আমাৰ মনিটাইজ হয় আপোনালোকক মেগি পাম মই কি বনাই দিব ছাবস্ক্ৰাইব কৰি দিব গতাই খাই পেলালি মোক অলপ নিদিলি গতাই খাই পেলালি এই ৰিত পেটতে গৰু তই মাৰিলি এদিন পচি মৰিবি তই আৰু আপোনালোকে কি কৰি আছে গান শুনি আছে নেকি গান শুনি আছে এটা কাম কৰক আপোনালোকতো মোক কিবা অলপ খুৱাব পাৰে খুৱাওকচোন পুণ্য হ'ব আৰু যদি খুৱাবৰ ইচ্ছাই নাই চিপৰা যদি আপোনালোক তেনেহ'লে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক পুণ্য হ'ব আপোনালোকৰ সঁচাই হ'ব পুণ্য হ'ব তামাম পুণ্য হ'ব অ' মাই ভাত হৈছি নে কি খাব লাগিছিল কিবা